এইবাৰ পুনৰ মেৰাপানী সীমান্তৰ নগাৰ সন্তাস অসমৰ মাটিত ভূমি অগ্ৰসনৰ নতুন কূট কৌশল আৰম্ভ কৰিছে নাগালেণ্ড প্ৰশাসনে। মেৰাপানী সীমান্তৰ ডিষ্ট্ৰিক্টৰ সৰুপানী গাঁও পঞ্চায়তৰ বেনেডি পথাৰত গোৱাইং নদীৰ খহনীয় প্ৰতিৰোধৰ বাবে নিৰ্মাণ কৰা বান্ধ নিৰ্মাণত নগাৰ বাধা। আমাৰ বেনেডি পথাৰ ছাৰ। হয় পানী ইয়াতে যিটো গোৱাইং নদীৰ ওপৰত বান্ধ বনাই আছে, হয়, এইটো নগাই কেতিয়াবা বন্ধ কৰি ৰাখিছে। নগা ইটোৰ লগত 2 সপ্তাহ হ'ব ছাৰ। এই ক্ষেত্ৰত CRPF বা অসমৰ জিলা প্ৰশাসনৰ ব্যক্তি আহিছেনে? আমাৰ অসমৰ গামৰা ছেক্ৰেটাৰীকেইটা আহিছিলে, আহি পেলাই কেম্পত গৈ কেম্পে আৰু তাত কথা কৰি কেম্পে ক'লে যে 1 সপ্তাহৰ ভিতৰত আমি কেইটা ছেটেল কৰি দিম। নগাই ভাবুকি দিছে এইটো বন্ধ কৰি। নগাহে বন্ধ কৰিছে। আপোনাৰ ঘৰ কোনখিনিত? ঘৰ ইটো ছাৰ আমাৰ। আপোনাৰ নদী উটুৱাই একেবেলি উটুৱাই লৈ গ'ল আৰু 2খিনি ঘৰ বনাইছে। ঘৰ সেইটো তামোল বাৰী আছিলে, সেইখিনিত খতম কৰি দিলে ছাৰ। কোনে কৰাইছিলে কামটো? নাই, তামোল আমাৰ আছিলে। ইয়াত কাম কৰা মানুহ আছিলে, সেইখিনি ক'ত পলাই গ'ল? এই নাই, পলাই যোৱা নাই, ছুটি লৈছে। ইয়াত কামেই হোৱা নাই বুলি আৰু গুচি গ'ল। নগাই কামটো বন্ধ কৰি দিয়াৰ কাৰণে গুচি গ'ল। আৰু এতিয়া সিহঁতি গুৱাহাটীত গৈছে, গুৱাহাটীতে ক'ত বা কাম কৰিবলৈ আছে কৈছে, অন্য জেগাত গুচি গৈছে। অন্য জেগাত গৈছে। এতিয়া চৰকাৰ প্ৰশাসনক কি আহ্বান জনাব? আমি চৰকাৰখনক কি আহ্বান জনাম? ছাৰ, আমাৰতো মাটি খতমেই হৈছে। এইটো গৰা খহাৰ পাথৰ নিদিলে আমাৰ আৰু অৱস্থা নহ'ব ছাৰ। ইয়াত আপোনালোকে কিমান দিনৰ পৰা বসবাস কৰি আছিলে? ইয়াত কিমান দিন? মই ছাৰ 88ৰ আহিছোঁ ছাৰ। ইয়াতে আছে। কোনো আগতে কোনোবা দিন নগাই আহি পেলাই বাধা দিছিলে? নাই দিয়া ছাৰ। এতিয়া হঠাৎ আহিছে? এতিয়াহে আহিছে। এইডোখৰ মাটি আচলতে কাৰ, অসমৰ নে নাগালেণ্ডৰ? আমাৰ এইটো অসমৰ। নগাই কি কাৰণে বন্ধ কৰিছে? এইটো ক'ব পৰা নাই ছাৰ। এতিয়া কি পঞ্চায়ত পৰে এইটো? আমাৰ এইটো সৰু পানী নহয়, এইটো